অকল পাৰ্কুপাইনটোৱে ৰাখিব নোৱাৰিব, কেতিয়াবা পাৰ্কুপাইনো উৰাই ষ্টাৰ্ট এতিয়াই কৰিব পাৰোঁ নোৱাৰিম। এই চেণ্ডেলকেইটা মই নেদেখালৈকেতো আপোনালোকে পাৰ্কুপাইনে মাৰি চলে হয়। চপৰা এতিয়া গৰা খহিছে। বাৰিষাৰ ছিজন অহাৰ লগে লগে এই অঞ্চলটোলৈ ভয় ভাবুকি নামি আহে। এই অঞ্চলৰ প্ৰত্যেকটো ঘৰৰ প্ৰত্যেকজন মানুহেই এতিয়া কিন্তু ভয় ভাবুকি আহিছে। আৰু এতিয়াৰ পৰা নহয়, আজি 20-25 বছৰ আগৰ পৰা, আমাৰ জন্ম হোৱা আগৰ পৰা এই অঞ্চলৰ মানুহে ভয় ভাবুকি হৈ আহিছে। নদীখন দেখিছে কিমান বেছি সোঁত, আৰু এতিয়া বাৰিষাৰ ছিজন। এতিয়া যিহেতু আজি এসপ্তাহমানৰ পৰা বৰষুণ দি আছে, গতিকে বৰষুণ দি আছে কাৰণেই মাটিত আৰু বেছি খহাইছে। কৰ্দৈগুৰি অঞ্চলৰ আমাৰ যি অঞ্চলৰ যি এৰিয়া, বহুত মন্ত্ৰী আহি, বহুত নেতা আহি, কোনোবা আহি এই ঠাইখিনি পৰিভ্ৰমণ কৰিলে যদিও কিন্তু তেওঁলোকে কিন্তু আজিলৈকে কিন্তু ভালদৰে ইয়াত কাম কৰা নাই। কাৰণ যদি কৰিলেহেঁতেন আগৰবাৰ কৰিব লাগিছিলে, কিন্তু বাৰিষাৰ ছিজন অহালৈকে তেওঁলোকে কাম আৰম্ভ কৰিছে। তাৰ আগৰ কামখিনি হেমাহি আকৌ মাজতে বন্ধ হৈ গ'ল। তো গতিকে বেলেগ কিছুমান অঞ্চলতো সদায় কাম হৈ থাকে, সদায় মানে আমি ভাল কামবিলাক দেখিয়ে থাকোঁ। কিন্তু আমাৰ ইয়াত কিয় মানে এই বস্তুবিলাক হেমাহি হয়? আৰু এই অঞ্চলটো 1992 আপোনালোকে নিজে দেখিয়ে থাকে। তেতিয়াৰ পৰা আজিলৈকে এই অঞ্চলটোত কেৱল একেটা সমস্যা হৈ আছে। আৰু ইমান গাঁও আছিল ইয়াত, 20-25খন গাঁও, কাঁইতে কিমান গাঁও আছিল। আৰু যিখিনি পানীৰ ওপৰত আমি এতিয়া আছোঁ, গোটেই পানীৰ ওপৰতে গাঁওখিনি আছিলে। গতিকে মই অকণমান ভিডিঅ' দেখুৱাই দিছোঁ। আৰু কৰ্দৈগুৰি অঞ্চলত এতিয়া কালি পৰহি মই ভিডিঅ' দেখুৱাই দিছোঁ। কালি পৰহিলৈকে ইয়াত কাম হৈ আছিলে, কিন্তু ইমান দিনৰ পাছত কাম হৈছে ইয়াত। গতিকে ইয়াত বহুত বেছি খহনীয়া হোৱাৰ পাছৰ পৰাহে ইয়াত আকৌ তেওঁলোকে কাম কৰিবলৈ ল'লে। গতিকে খহনীয়া হ'লেহে যে কাম তেনেকুৱা ধৰণৰ কথা আহি নপৰে। তো কৈ থাকিলেতো উৰকিয়ে নপৰে। ইয়াত যিমান সমস্যা হৈছে বান গৰা খহনীয়াৰ কাৰণে, গতিকে মই আৰু ক'ম, কিন্তু আজি এই বস্তুখিনি মই দেখুৱাই লৈছোঁ যে বাৰিষাৰ ছিজনত বৰষুণ অহাৰ পাছতনো কি অৱস্থা হৈছে আৰু কিমান ভালদৰে কাম চলিছে। সেইটো আপোনালোকে মই ভিডিঅ'খিনি দেখুৱাই দিছোঁ, তাত চালেই গম পাবই। তলত তিনিটা দিম, দুটা এৰো হ'ব, তাত মাটি জপাই দিম। তেতিয়া ছাৰ এইটো মানে অকল পাৰ্কুপাইনটোৱে ৰাখিব নোৱাৰিব, কেতিয়াবা পাৰ্কুপাইনো উৰাই দিব। পাৰ্কুপাইন ইজ নিডেড, কিন্তু পাৰ্কুপাইনৰ জেগাত একজেক্টলি আমি এতিয়া ষ্টাৰ্ট এতিয়াই কৰিব পাৰোঁ নোৱাৰিম। আমি ছাৰ এইকেইটা মাৰিবলৈ ছাৰ আমি পাহাৰতো পাৰিম। ইমিডিয়েটলি এইকেইটা ষ্টাৰ্ট কৰি দিয়ক। চাইড আছে মই চিফ ইঞ্জিনিয়াৰকেইটা কৈ দিম। আমাৰ ATV কাম আছিলে ছাৰ, ATVত ছাৰ আমি কি কয় বাট মই ছাৰ এতিয়া এই আপোনালোকে অলপ বস্তুবিলাক চাব। এই চেণ্ডেলকেইটা মই নেদেখালৈকেতো আপোনালোকে পাৰ্কুপাইনে মাৰি চলে হয়। মানে দাস আপুনি কথাটো অকণ বুজি পাব, আপোনালোকে বস্তুটো চাব। মই আপোনালোকক কৈ আছোঁ যে যিমান পাৰে ইউজ কৰক, যদি ফিজিবিলিটি আছে মেগা টিউব। মইতো ঘূৰি শিকি ল'লোঁ ন ছাৰ। এইটো কোনো পধ্যে উৰাব নোৱাৰে যদি আপুনি ছেটেল কৰিব পাৰে। কিন্তু মানে ভালকৈ এইটো কম্পেক্ট হয়।